হাই গাইজ, ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। মোৰতো ভালেই, আৰু মই আপোনালোকৰ কাৰণে আজি ঢেকীয়া শাকৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু সকলোৰে প্ৰিয়, সকলোৱে ঘৰত বনায়। আৰু মইনো কেনেকৈ বনালোঁ আজি কণী দি ঢেকীয়া শাক। আহকচোন আপোনালোকক দেখুৱাওঁ। এয়া মই ল'লোঁ ঢেকীয়া শাক, আৰু এইখিনি মই এতিয়া ভালদৰে চাই এতিয়া কোমল অংশটো ৰাখি মই বুঢ়া অংশটো পেলাই দিম, আৰু মই গোটেইখিনি এনেকৈ ভাল কৰি ল'ম। মোৰ গোটেইখিনি ভাল কৰা হৈ গ'ল, আৰু এইখিনি মই এতিয়া ভালদৰে ধুই অকণমান সময় ৰ'দ দি দিম যাতে ইয়াৰ পানীটো শুকাই যায়। আৰু এইফালে মই কেৰাহী এটাত সৰহকৈ মিঠাতেল দি দিছোঁ। ইয়াত এটা পিঁয়াজ দিছোঁ সৰু চাইজৰ, আৰু এইখিনি ইয়াত মই দিছোঁ আধা চামুচতকৈ কম পাঁচফোৰণ দিছোঁ, আৰু 5 ফুটামান নহৰু থেতেলাই দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি দিম, আৰু পিঁয়াজ আৰু নহৰুৰ কেঁচা ভাৱটো যেতিয়া গুচি যাব তেতিয়া ইয়াতে দি দিম ইয়াতে দি দিছোঁ মই কাবুলী বুট, আৰু আপোনালোকে নিদিলেও নাই, এইটো অপশ্যনেল হয়, মোৰ আছে বাবে দিছোঁ মই। আৰু ইয়াত অকণমান মই হালধি গুড়ি দিম, আৰু ইয়াতে দিছোঁ মই অকণমান নিমখ, বেছিকৈ দিয়া নাই, পিছত লাগিলে মই আকৌ দিম, কাৰণ শাকটো যেতিয়া পমি যায় নিমখটো বহুত বেছি হৈ যাব পাৰে সেইকাৰণে। আৰু ইয়াত মই দুটা দিছোঁ কেঁচা জলকীয়া, আৰু এইখিনি ভালদৰে মিক্স কৰি মই এতিয়া ঢেকীয়া শাকখিনি গোটেইখিনি দি দিম। দেখিবলৈ বহুত বেছি হৈছে, কিন্তু পিছত যেতিয়া পমি যাব অকণমান হৈ যাব। আৰু ইয়াতে মই এতিয়া 2 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিম। আকৌ মোৰ 2 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে লাৰি ল'ম। এতিয়া দেখিবলৈ বহুত অলপ কমিছে, আৰু একেবাৰে ল' ফ্লেমত ভাজিব লাগিব। আকৌ মই ঢাকনখন লগাই দিছোঁ 1 মিনিটমানৰ কাৰণে। আকৌ মই খুলি এতিয়া চাওক একেবাৰে কমি গৈছে, আৰু মোৰ ঢেকীয়া শাক সিজি গৈছে। এতিয়া মই এইখিনি ছাইড কৰি দিম, আৰু ইয়াত মই এক্সট্ৰা তেল নিদিওঁ, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, কাৰণ মই প্ৰথম তেলটো বেছিকৈ দিছিলোঁ সেইকাৰণে মই এতিয়া শাকৰ পৰা তেলটো ওলাই আহিছে। আৰু ইয়াতে দি দিম মই এটা কণীটো দি মই আকৌ ঢাকন লগাই দিম। এতিয়া ঢাকন খুলি মই শাক আৰু কণীটো ভালদৰে মিহলি কৰি ল'ম। এয়া মোৰ শাক আৰু কণী হৈ গ'ল, আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবৰ কাৰণে বহুত ভাল হয়। আৰু আপোনাৰ কোনে কোনে বেছি ভাল পায় ঢেকীয়া শাক আৰু কণী ভাজি, মই বহুত বেছি ভাল পাওঁ। আৰু আপোনালোকে বনাব আৰু গৰম ভাতেৰে পৰিৱেশন কৰিব, নিশ্চয় ভাল পাব। আৰু মই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাই যাব।